হাই গাইজ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাই ডিজিটেল টিপছলৈ। হয় বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি শিকিম যে আমি আমাৰ মোবাইলটো যিটো নেকি এপছ সেইবোৰ আমি কেনেকৈ আপডেট কৰিব পাৰোঁ। মানে আপডেট কিহৰ কাৰণে কৰিব লাগে, যেতিয়া আমাৰ মোবাইলবোৰ আপোনাৰ হেং মাৰি থাকে। মই আপোনালোকক দেখুৱাই আছোঁ। যদি আপোনাৰ মোবাইলটো হেং মাৰিছে, আপোনালোকে নিশ্চয় গম পাব যে আপোনাৰ কিবা এটা আপডেট বাকী আছে। যিকোনো এপছ যদি আপোনাৰ কাম কৰা নাই, যিটো মানে এপছটো আপুনি চলাই থাকে, যেনেকৈ মই দেখুৱাই আছোঁ আপোনালোকক। গুগল মেপছ আছে, এয়াৰটেল থিংছ আছে, আৰু ইয়াত বহুত এপছ আছে। ভাৰত পে' ফৰ এইটো মাৰ্চেণ্ট আছে। এইটো অতি ইমাৰ্জেঞ্চি মোৰ, কিয়নো মই ইয়াৰ পৰা মানি ট্ৰেনজেকশ্যন কৰি থাকোঁ। এইটো আপডেট হোৱা নাই মোৰ। আপডেট যদি নকৰোঁ, এইটো এপছটো খোল নাখায়। যিটো নেকি এয়াৰটেল থিংছ এপছটো, সেইটো খোল নাখাব পাৰে পিছত। তো সেইটো কাৰণে মোবাইলটো হেং হৈ যায়, মানে মোবাইলটো কামত নোহোৱা হৈ যায়। মানে আপডেট যদি বাকী থাকি যায়, তেতিয়াহ'লে আমাৰ মোবাইলটো কাম নোহোৱা হৈ যায়। তেতিয়া মোবাইলটো হেং মাৰিবলৈ আৰম্ভ কৰে, মানে যিকোনো এপছে মানে কাম নকৰা হৈ যায়। তো যেনেকৈ আমাৰ পেটত ভাত নাখালে দেহাটো কমজুৰি হৈ যায়, ঠিক তেনেকুৱা মোবাইলটো কমজুৰি হৈ যায়। গতিকে আমি আপডেটটো নিশ্চয় কৰিব লাগে। আৰু আপডেট আমি কেনেকৈ কৰিব লাগে নিশ্চয় দেখুৱাম মই আপোনালোকক ভিডিঅ' স্ক্ৰীণত। আপুনি প্ৰথমতে যাব আপোনাৰ প্লে' ষ্ট'ৰত, ঠিক আছে। মোবাইলটো কেনেকৈ আপডেট কৰিবলৈ মই দেখুৱাই আছোঁ, ডাইৰেক্টলি দেখুৱাই আছোঁ। এয়া চাওক প্লে' ষ্ট'ৰ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ৰাইট ছাইডৰ যিটো নেকি মোৰ দেখা পাই আছে, আপোনাৰ চিম্বল এটা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনাৰ মেনেজ এপ এণ্ড ডিভাইচ, ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনাৰ চি ডিটেইলছত ক্লিক কৰিব। আৰু এতিয়া চাব আপোনাৰ কোনবোৰ এপছ মানে আপোনাৰ আপডেট কৰিবলগীয়া আছে, আপুনি গোটেইখিনি দেখা পাব, ঠিক আছে। আৰু যদি আপুনি গোটেইখিনি অল আপডেট কৰিব হ'লে আপুনি ইয়াত ক্লিক কৰিব। ইয়াত কণ্টিনিউ মাৰিলে আপোনাৰ গোটেইখিনি এপছটো আপডেট হৈ থাকিব, কিন্তু অলপ সময় লাগিব, ঠিক আছে। আৰু যদি আপুনি বাছি যদি আপডেট কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি কিন্তু কি কৰিব লাগিব জানেনে? সেইটো আপোনাৰ চি আপডেটত যাব লাগিব। এই চাওক, মই কেঞ্চেল কৰিলোঁ। কেঞ্চেল কৰি আপোনাক মই দেখুৱাই আছোঁ। আপোনাক মই দুবাৰ দেখাই আছোঁ। মেনেজ এপছত ক্লিক কৰিব, চি ডিটেইলছত যাব, অলপ নাযাব, চি ডিটেইলছত যাব। আৰু ইয়াত আপুনি এটাকৈ আপডেট কৰিব, ঠিক আছে। মই আপোনাক এটা আপডেট কৰি দেখুৱাই আছোঁ। ইয়াত ক্লিক কৰিলোঁ মই। ক্লিক কৰাৰ পিছতে আপোনাৰ ইয়াৰ চাওক, এয়াৰটেল থিংছ এপছ যিটো, সেইটো আপডেটিং হৈ আছে। যেতিয়া আপডেট নহয়, তেতিয়া মানে এপছবোৰ মানে চলিব নোখোজে, ঠিক আছে। লাহে লাহে চলে আৰু মোবাইলটো আপোনাৰ হেং মাৰি থাকে। তেতিয়া আপুনি গম পাব যে আপোনাৰ মোবাইলৰ কিবা এটা সমস্যা আছে, বা আপোনাৰ যিটো নেকি এপছ সেইবোৰ আপোনাৰ আপডেট কৰিবলৈ হৈ গৈছে। তো একেবাৰে কৰিব নালাগে, গোটেইখিনি জমা হৈ আছে। মোৰ এইখিনি কিছুমান বাকী আছে আপডেট কৰিবলৈ। তো দিনত ধৰক এটা দুটাকৈ আপুনি আপডেট কণ্টিনিউ কৰি থাকিব। কণ্টিনিউ যদি আপুনি এটা দুটাকৈ যদি আপডেট কৰি থাকিব পাৰে, তেতিয়াহ'লে আপোনাৰ মোবাইলটো কোনোদিনে সমস্যা নহয়, মানে হেং নামাৰে। আপুনি যিকোনো কাম অতি সহজতে মানে ফ্ৰীলি কৰিব পাৰে। যেনেকৈ মোৰ মোবাইলটো মই অলপ হেং হৈ আছিলে, সেইটো কাৰণে মই চালোঁ যে কি হৈ আছে। তেতিয়া চালোঁ যে আপডেট বাকী আছে, বহুতখিনি আপডেট বাকী আছে। তো ইয়াৰ পৰা মই এতিয়া ধৰক কি আপডেট কৰিলোঁ, মই এয়াৰটেল থিংছটো আপডেট কৰিলোঁ। এতিয়া মোৰ দৰকাৰী এটা আছে আপোনাৰ ভাৰত পে', এইটো আপডেট কৰি দিম। এনেকুৱা ক্লিক কৰিব, আপডেটত ক্লিক কৰি দিব। আৰু এয়া চাওক, আপডেট হ'ব আৰম্ভ কৰিলে। চাওক 6.58 MB আছে। তো এনেধৰণৰ আপুনি নিজৰ যিবিলাক নেকি আপডেট হ'বলগীয়া বাকী এপছবিলাক আছে, সেইবোৰ আপুনি আপডেট কৰি ৰাখিব পাৰে। আৰু তেতিয়া আপোনাৰ মোবাইলটো ফ্ৰীলি চলি থাকিব। একচুৱেলি সেইবোৰ আপডেট কৰি থাকিব লাগে মাজে মাজে, যিবিলাক বাকী যেতিয়া মানে আপডেট আহে তেতিয়াই কৰিব লাগে, তেতিয়া কষ্ট নহয়। আৰু এতিয়া চাওঁ, মই গুগল কেলেণ্ডাৰ এইটো আপডেট কৰি দেখুৱাই আছোঁ। গুগল কেলেণ্ডাৰত মই ক্লিক কৰিছোঁ। চাওক গুগল কেলেণ্ডাৰ, সেইটো খুবেই দৰকাৰ। কিয় কাৰণে গুগল কেলেণ্ডাৰ নাথাকিলে আপোনাৰ ধৰক যিকোনো টাইমটো মানে ক্লিয়াৰ নহয়। সেইটো আপডেট কৰিলে মানে গুগলৰ চব বস্তু মানে আপডেট কৰি থাকিব লাগে, তেতিয়া মানে মোবাইলটো ক্লিয়াৰ থাকে। সেইটো আপোনাৰ 7.6 MB। ইয়াৰ পিছতে মই গুগল আপোনাৰ আৰু এটা বস্তু আছে, গুগল ফটো। এইটো খুবেই দৰকাৰ, এইটো ক্লিক কৰি দিওঁ।
গুগল ফটোটো মই আপডেট কৰি লওঁ। ইয়াৰ পিছতে মই শ্বৰ্টলি দেখুৱাই আছোঁ ভিডিঅ'টো আপোনাৰ। বাকী যিবিলাক দৰকাৰী সেইবিলাক আপডেট কৰি ল'ব। ৱাজেৰেক্স আছে, মই যিহেতুকে মই ক্ৰিপ্ট'কাৰেঞ্চিত আপোনাৰ ট্ৰেডিং কৰোঁ, সেয়েহে মোৰ ৱাজেৰেক্সো আছে। আৰু আপোনাৰ ধৰক মবিকুইক মানি ট্ৰান্সফাৰৰ কাৰণে আৰু ৰিচাৰ্জ কৰিবলৈ মানে দৰকাৰী যিবিলাক মই কইন্স ৰিচাৰ্জ আছে। তো এইখিনিয়ে। যদি আপোনাৰ মোবাইলটো হেং হৈ আছে তেতিয়াহ'লে আপুনি এনেধৰণৰ আপডেট কৰি ল'ব, নিশ্চয় মোবাইলটো ক্লিয়াৰ হৈ যাব আৰু একদম মানে আপুনি ক্লিয়াৰলি মানে যিকোনো কাম মানে আপুনি হেং নোহোৱাকৈ আপুনি কাম কৰিব পাৰিব। তো বন্ধুসকল, নিশ্চয় জ্ঞানটো ল'ব পাৰিছে। আৰু যদিহে আপোনাৰ এইটো নলেজ নাই, নিশ্চয় ভিডিঅ'টো কমপ্লিটলি চাব। কমপ্লিটলি চাই পেলাই আপুনি ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক কৰিব। আৰু যিহেতুকে মই ইমাৰ্জেঞ্চি দৰকাৰী ভিডিঅ' দিছোঁ, নিশ্চয় লাইক কৰিব। আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ ভাল লাগিব, সহযোগ কৰিব। থেংক ইউ। আজিলৈ আহিছোঁ, নমস্কাৰ।